কবিতাৰ শিৰোনামা বৰষুণৰ সুবাস। কবি কাশ্যপী বৰুৱা। মিঠা মিঠা লগা এটি সুবাস, এটি শান্তিৰ টোপাল, এজাক বৰষুণৰ সুবাস। খিৰিকীয়েদি সোমাই অহা বৰষুণজাকে তিয়াই পেলালে মোৰ অন্তৰাত্মা। ৰ'বা অকণমান তিয়াবলৈ দিয়া মনটোক, উপভোগ কৰিবলৈ দিয়া নকৈ সজীৱময় হৈ উঠা জীৱনটোক। জীৱনৰ সুখকণ আঁতৰাই নিনিবা, মই বিচাৰোঁ এটি জীপাল জীৱন। আহ কি যে আমেজ, কি যে সুন্দৰ এই মাটি আৰু বৰষুণৰ মিলনত আজি মোক উৰিবলৈ দিয়া। নালাগে সোণৰ আৱৰা দেৱাল, নালাগে মখমলৰ কাপোৰৰে চিলোৱা বোৰখা, লাগে মাথোন এখন বৰষুণৰে জীপাল হৈ উঠা ধৰা। ধন্যবাদ।